থোৰতে ভাৰতবৰ্ষ প্ৰাচীন কালত ভৰত নামৰ প্ৰবল প্ৰতাপী এজন ক্ষত্ৰিয় ৰজাই এই দেশ শাসন কৰিছিল। তেওঁ আছিল আৰ্যবংশৰ। ভৰতৰ পিতৃ আছিল ৰজা দুষ্মন্ত আৰু মাক শকুন্তলা। এই ভৰত ৰজাৰ নাম অনুসৰি আমাৰ এই দেশখনৰ নাম ভাৰত বা ভাৰতবৰ্ষ হয়। চাৰিসীমা ভাৰতৰ উত্তৰে চীন, নেপাল, ভূটান, হিমালয় পৰ্বত, পূবে ম্যানমাৰ আৰু বাংলাদেশ, দক্ষিণে শ্ৰীলংকা আৰু ভাৰত মহাসাগৰ, পশ্চিমে পাকিস্তান আৰু আৰৱ সাগৰ, মাটিকালি 32,87,263 বৰ্গ কিলোমিটাৰ। ভাৰতৰ ৰাজধানী নতুন দিল্লী। ভাৰতৰ প্ৰাকৃতিক বিভাগসমূহ: হিমালয় পাৰ্বত্য অঞ্চল, গংগা-সিন্ধু সমভূমি অঞ্চল, উপকূলীয় অঞ্চল, দক্ষিণ সমভূমি অঞ্চল। ভাৰতৰ মুঠ জনসংখ্যা 2011 চনৰ লোকপিয়ল মতে 121,193,422 জন। জনবসতি ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 382 জন। ভাৰতৰ সাক্ষৰতা হাৰ 74.04%। পুৰুষ আৰু মহিলা সাক্ষৰতা হাৰ: পুৰুষ 82.14% আৰু মহিলা 65.46%। ভাৰতৰ ৰাজ্যৰ সংখ্যা 29খন। ভাৰতৰ ৰাষ্ট্ৰভাষা হিন্দী। কেন্দ্ৰীয় সাহিত্য অঞ্চল 7খন। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মন। ৰচক বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ। ভাৰতৰ জাতীয় সংগীত বন্দে মাতৰম। ৰচক বঙ্কিম চন্দ্ৰ চেটাৰ্জী। ভাৰতৰ জলবায়ু: ভাৰতত মৌচুমী বায়ুৱে বিৰাজ কৰে। ভাৰতৰ সংবিধান স্বীকৃত ভাষা 22টা। 2004 চনৰ তথ্য মতে ভাৰতৰ প্ৰধান চৰকাৰী সহযোগী ভাষা ইংৰাজী। ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু বাঘ। ভাৰতৰ ৰাষ্ট্ৰীয় ফুল পদুম। ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই ময়ূৰ। ভাৰতৰ প্ৰধান নগৰ চহৰ: মুম্বাই, কলকাতা, দিল্লী, চেন্নাই আৰু বাংগালোৰ। ভাৰতৰ বৃহত্তম ৰাজ্য ৰাজস্থান। মাটিকালি 342,239 বৰ্গ কিলোমিটাৰ। ক্ষুদ্ৰতম ৰাজ্য গোৱা। মাটিকালি 3,702 বৰ্গ কিলোমিটাৰ। ভাৰতৰ সৰ্বাধিক জনসংখ্যাৰ ৰাজ্য উত্তৰ প্ৰদেশ 199,581,477 জন। ভাৰতৰ সৰ্বাধিক শিক্ষিত হাৰ: কেৰালা। ভাৰতত জাতীয় খেল হকী আৰু কাবাডী। ভাৰতৰ প্ৰধান নদী: ব্ৰহ্মপুত্ৰ, সিন্ধু, গংগা। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক অশোক স্তম্ভ। ভাৰতৰ ৰাষ্ট্ৰীয় ফল আম।